हेलो एवरीवन की खबर सकलोरे तो आम आज आको एक भिडिओ लै आलो तो आज भिडिओ हम खाना भिडिओ माने बाइदे नतुन क्या आइटेम कर बाइदे इफाले फुल रेडी हो आसे अब देखी ये কি কচু এইটো এইটো হল মানা কচু এইটো কিহে দি বনাব এইটো সিদল দি বনাম দল আৰু এইটো হল মানা কচু এইটো ইমান এইটো হল মানা কচু বা যেনে লাগিছে এইটো আৰু এইটো বনাব আজি বাইদেউ কিহে দি বনাব সিদল দি শুক্কা মাছৰ সিদল শুক্কা মাছৰ সিদল দি বনাব বাইদেউ এইটো মানে এইটো এনে ঘৰত গাৰে ন ঘৰতে গাৰে আৰু এইটো খাবলৈ হলে ইয়াৰ ওপৰৰ চালটো পেলাই দিব লাগে এইটো পেলাই দিব লাগে এইটো পেলাই দি এইবিলাক এনেকৈ দিব লাগে আৰু এইফালে বাইদেউ এইবিলাক কুটি আছে এইবিলাক চিলাই আছে মানে ওপৰৰ বাকলটো চিলাই আছে তো বাইদেৱে আজি এইটো বনাব আপোনালোকে ভিডিঅ'টো চাই থাকিব কেনেকৈ বনায় বাৰু এইটো আপোনালোকে মানা কচু মানে কেনেকৈ বনায় আপোনালোকে মানে পুৰা ভিডিঅ'টো চালেহে গম পাব যে এইটো কেনেকৈ বনায় এইবিলাক মানে হাতত পলিথিন পিন্ধিছে কিহৰ কাৰণে বাইদেউ এইটো ধৰে হাতত নহ'লে মানে এইটো হাতত ধৰে এইটো তাৰ কাৰণে এইবিলাক পলিথিন পিন্ধি এনেকৈ কুটি আছে এইবিলাক আৰু বাইদেউৰ ইফালে হৈ গ'ল কুটোৱা এইবিলাক क्या बोलना चाहते हो आप मैं इसे बनाम हिंदी में बोलो हिंदी में बनाम ये तो सुटका दी बनाएंगे छुटका दिए बनाएंगे और खाना खाएंगे तो बाद में पहले तो बनाना पड़ेगा ये देखा ये तो हम और भाई तो कुछ तो हिंदी बोलो मैं हिंदी पाएंगे और भाई तो फुल हिंदी नहीं पता है तो भांगा हिंदी मारता है ना कि भाई तो हाँ ठीक पता है तो भाई तो फुल हिंदी नहीं पता है भाई तो भांगा हिंदी मारता है ये माने भाई तो सब काम सुसार करी এইলে কি দিলে ভাই তো কৰাই শীতল মানে ভাজি আছে নেকি শীতলটা অলপমান ভাজিব লাগিব শীতল ভাজি আছে আৰু ইফালে এইবিলাক ৰেডি কৰি দিছে ইফালে আছে মানা কচু আৰু ইফালে এইবিলাক ভাজি আছে মানে প্ৰথমত এই কি কয় এইটো শীতল মানে প্ৰথমত শীতলটো মানে ভাজিব লাগিব প্ৰথমতে শীতলটো নাভাজিলে মানে কি হয় নাভাজিলে খাওয়া না না অল্প খারান করে মানে নাভাজিলে খারান করব আর ভাজিলে খারানটাও উঠে যাবে ভাজা হয়ে গেল মানে অলপমান ভাজিলে হয় আৰু ভাজিলে ভাল লাগে অলপমান ভাজিলে এইবিলাক ভাজা হৈ গ'ল এইবিলাক চিধা এতিয়া এই কড়াইটো তুলি দিলো তো এতিয়া এইটো গৰম কৰিব দিলে মানে কড়াইটো গৰম হ'ব দিলে তো এতিয়া গৰম হ'ব এইটো আৰু এইটো গৰম হৈ গ'ল আৰু এইটো দি আছে মানে মানা কচুটো দি আছে এতিয়া এই কচুটো দিম এই কচুটোতো আৰু পিঁয়াজ নালাগে তেল নালাগে মানে একো দিব নালাগে আৰু খালি এইটো দিলে ইয়াত খালি অলপ কি ৰসুন আৰু ইয়াত আছে শুকান জলকীয়া আৰু নিমখ দিম হালধি দিম আৰু দিম ছটা আৰু দিম কাঁচা জলকীয়া আৰু এতিয়া এইটো মানে দিলে আৰু এতিয়া দিব লবণ এতিয়া নিমখ দি দিলে ইয়াৰ পিছত কি দিব ইয়াৰ পিছত ৰং গুড়া মানে অলপ ৰং গুড়া দিব আৰু এইটো কালাৰ হোৱাৰ জন্য মানে এইটো কালাৰ কৰাৰ জন্য অলপ ৰং গুড়া দিলে আৰু
মানে তেল মানে এনে মছলা পাতি একো নালাগে আৰু না এইটো জিৰা মছলা ধনিয়া একো নালাগে এইটো অনলি কাটি কেনে ধুই কেনে ভালকে এইটো ইয়াত বহাই দিলে হ'ল ৰচুন ইয়াত নহৰু দিলে শুকান জলকীয়া দিলে তাৰপিছত অলপমান পিছত কিটো দিম মানে এইটো এতিয়া লাৰি দিব আৰু ফটা দুধ দিম ইয়াত তো এতিয়া এইটো ঢাকি দিলে অলপমান সিদ্ধ হ'ব দিব আৰু তো এতিয়া এইটো হৈ গ'ল মানে সিদ্ধ হৈ গ'ল এতিয়া ছটা দি আছে ছটাটো কিহৰ কাৰণে দিলো ছটাটো দিলে এইটো কিবা কাৰণ আছে কি কাৰণ দিও ছটাটো দিলে এতিয়া একদম সিজে আৰু এটোতো ছটা দিয়ে খায় মানে ছটা নিদিলে নহয় এইটো নহয় ছটা দিব লাগিব ছটা দিলে না এইবিলাক চাই কেনেকা কালাৰ হৈ গ'ল ৰংটো ভালে হৈছে এতিয়া তো এইটো হৈ গ'ল কাম নাই আৰু এইটো হ'লে পাৰে না অলপ বাকী আছে আৰু হোৱা নাই এতিয়া অলপ লেট হ'ব ওকে তো এইটো হৈ থাকক আৰু ইফালে 50% কাম হৈ গ'ল এতিয়া কি দিব এতিয়া হিদলটো দি দিম এতিয়া দিব হিদল এতিয়া মানে হিদল দি আছে এইবিলাক তো হৈ গ'ল এইবিলাক হিদল দিয়ে আৰু এতিয়া লাৰি দিব এইটো হিদলটো দিয়াৰ অলপমান পিছত আৰু অলপ কৰি এতিয়া কি হ'ব লাগিব হিদলটো দি কিনে আৰু অলপ এইটো সিজিব দিব লাগিব এনেতো হ'লে এনে হৈছে আৰু মানে হিদলটো ধোৱাৰ কাৰণে এইটো আৰু অলপ ৰাখিব লাগিব আপোনালোকৰ ঘৰত এইবিলাক ট্ৰাই কৰিব পাৰিব একেবাৰে নৰ্মাল চব্জিটো ইয়াত একো নালাগে তো আপোনালোকে যদি ট্ৰাই কৰিব বিচাৰে তেনেহ'লে এই ভিডিঅ'টো চাই কিনে ট্ৰাই কৰিব পাৰে আৰু কিমান গোটা গোটা আছিলে মানে এইটো কিমান গোটা আছিলে আৰু একেবাৰে নাই গলি গৈছে এইটো নাইয়ে আৰু তাত গোটা একো নাই আৰু ছটাটা দিলে এই তাৰ কাৰণে এইটো মানে গলি গ'ল ছটা দিয়াৰ কাৰণে আছে এইটো এই ছটাটো দিলে সিজি যায় আৰু এইটো তো এইফালে হৈ গ'ল এইটো হৈছে খাৰৰ তৰকাৰী চব্জি হৈছে আৰু এতিয়া এইবিলাক বহি আছে মানে চব ৰেডি হৈ গৈছে এতিয়া লৈ বহিছে এতিয়া আমাৰ ছাৰে খাই কিনে টেষ্ট কৰিব তেওঁতো টেষ্টত 1 নম্বৰত আছে মানে এনি কোনো জিনিস তেওঁ প্ৰথমে টেষ্ট কৰিব দিম আমি এতিয়া খাই টেষ্ট কৰি আছে এতিয়া আমি তিৰি চব্জি বনাইছে চব্জিটো হ'ল মানা আৰু চিদলে দি বনাইছে চব্জিটো হ'ল মানে কেনেকা লাগে এতিয়া খাই চাম কেনেকৈ লাগিছে ভালে লাগিছে এতিয়া আপোনালোকে তিৰিয়ে কৈছে আপোনালোকে ট্ৰাই কৰি চাব মানা আৰু চিদলটো কেনেকা লাগে আৰু এইফালে বাইদেউ বহিছে তো এতিয়া আমি খাম তো খাই লৈ এতিয়া আৰু ভিডিঅ'টো দীঘলীয়া নকৰিম ইমানতে সামৰিছোঁ ভিডিঅ'টো মানে আজি এইটোৱে ভিডিঅ' আছিল আজি এই বাইদেৱে মানা বনাব এইটো কেনেকৈ বনালে আপোনালোকে ভিডিঅ'টো চালে এইটোতো ভাদৰ মাছত একচুৱেলি বনায় কিন্তু টাইম পোৱা নাই তো মাছতহে খালোঁ তো ভাদৰ এইখন হৈছে আশ্বিন মাছ তো আমি খালোঁ আশ্বিন মাছত তো একো নহয় এইটো খালেই হ'ল আৰু তো আপোনালোকে ঘৰত ট্ৰাই কৰি চাব